কোৱা হয় যে যিমানেই ডাঙৰ সফলতা সিমানেই ডাঙৰ সংগ্ৰাম। জীৱনত সংগ্ৰাম নকৰিলে কেতিয়াও আগবাঢ়িব নোৱাৰি। আৰু যদি আপুনি এতিয়াও সংগ্ৰাম কৰি আছে তেন্তে ইয়াৰ অৰ্থ হ'ল আপুনি আপোনাৰ জীৱনত আগবাঢ়ি যাবলৈ চেষ্টা কৰি আছে আৰু সংগ্ৰাম কৰি থাকিলে এদিন নিশ্চয় সফলতা লাভ কৰিবই। আহক আমি এটা অতি সুন্দৰ কাহিনীৰ সহায়ত বুজিবলৈ চেষ্টা কৰোঁ যে সংগ্ৰামে আপোনাক কেনেদৰে সফলতাৰ দিশলৈ লৈ যাব পাৰে। এখন ডাঙৰ চহৰত সৰু ল'ৰা এজন বাস কৰিছিল। তাৰ নাম আছিল কমল। কমলে গৰমৰ বন্ধৰ সময়ত নিজৰ ককাক লগ কৰিবলৈ গাঁৱলৈ আহিছিল। কমলে ককাৰ লগত খেলি ফুৰি বন্ধৰ দিনকেইটা উপভোগ কৰিছিল। তেনেতে এদিন কমলে ককাক সুধিলে, ককা, মই ডাঙৰ হ'লে জীৱনত বহুত সফল হ'ব বিচাৰোঁ। তুমি মোক সফল হোৱাৰ কিবা উপায় ক'ব পাৰিবানে? তেতিয়া ককাই কয় যে নিশ্চয় মই ক'ব পাৰিম, কিন্তু ইয়াৰ বাবে তুমি মোৰ লগত এঠাইৰ পৰা গৈ আহিব লাগিব। তাৰপিছত ককাই ওচৰৰ নাৰ্চাৰী এখনলৈ লৈ যায় আৰু সেই নাৰ্চাৰীৰ পৰা 2টা গছৰ পুলি কিনি ঘৰলৈ উভতি আহে। তাৰে এটা গছ ঘৰৰ ভিতৰৰ টাবত ৰোপণ কৰা হয় আৰু আনজোপা গছ ঘৰৰ বাহিৰত ৰোপণ কৰা হয়। তাৰপিছত ককাই কমলক সুধিলে যে এই 2জোপা গছৰ ভিতৰত কোনজোপা গছ ভৱিষ্যতে ভাল হ'ব বুলি তুমি ভাবা? কমলে অলপ সময় ভাবি কয় যে ঘৰৰ ভিতৰৰ গছজোপা বেছি ভাল হ'ব, কাৰণ ঘৰৰ ভিতৰৰ গছজোপা সকলো ধৰণৰ সমস্যাৰ পৰা সুৰক্ষিত হৈ আছে। আনহাতে বাহিৰৰ গছজোপা প্ৰখৰ ৰ'দ, বৰষুণ, বতাহ, ধুমুহা আৰু বন্যপ্ৰাণীৰ আক্ৰমণৰ সৈতে মোকাবিলা কৰিবলগীয়া হ'ব। ইয়াৰ পিছত কমলৰ গ্ৰীষ্মকালীন ছুটী শেষ হয় আৰু সি চহৰলৈ উভতি যায়। আৰু 5 বছৰৰ পাছতহে কমলে নিজৰ ককাক লগ কৰিবলৈ গাঁৱলৈ উভতি আহে। তেওঁ ককাক লগ পাই যোৱাবাৰৰ পুৰণি কথাটো মনত পৰে আৰু ককাক প্ৰশ্ন কৰে যে মই যোৱাবাৰ গাঁৱলৈ আহোঁতে তোমাক এটা প্ৰশ্ন কৰিছিলোঁ ককা, তোমাৰ মনত আছেনে যে জীৱনত কেনেকৈ সফল হ'ব পাৰি? কিন্তু তুমি এতিয়াও মোক উত্তৰটো দিয়া নাই। গতিকে আজি তুমি মোক মোৰ উত্তৰটো ক'ব লাগিব। ইয়াৰ পিছত ককায়ে অলপ হাঁহি কয়, মই অৱশ্যেই তোমাক তোমাৰ প্ৰশ্নৰ উত্তৰ দিম, কিন্তু তাৰ আগতে আমি 5 বছৰ আগতে ৰোপণ কৰা সেই 2জোপা গছ চাওঁ আহা। ককায়ে কমলক ঘৰৰ ভিতৰলৈ লৈ গ'ল আৰু টাবত ৰোপণ কৰা গছজোপা দেখালে। কমলে দেখিলে যে সৰু গছজোপা এতিয়া বেছ আকাৰত ডাঙৰ হৈ গৈছে। কমলে বৰ আনন্দিত হ'ল আৰু ককাক ক'লে, মই তোমাক কৈছিলোঁ নহয় ককা, ঘৰৰ ভিতৰৰ গছজোপা খৰকৈ বাঢ়িব। তাৰপিছত দুয়ো ঘৰৰ বাহিৰত ৰোপণ কৰা গছজোপা চাবলৈ ঘৰৰ পৰা বাহিৰ ওলাই আহিল আৰু কমলে দেখিলে যে সৰু পুলিটো এতিয়া বিশাল ডাঙৰ গছলৈ পৰিণত হৈছে। গছজোপাত বহুত ডাঙৰ ডাঙৰ ডাল হৈ পৰিছে আৰু যাৰ ফলত বহুতে সেই গছৰ ছাঁত জিৰণি লৈছে। তেতিয়া ককায়ে কমলৰ ফালে চাই সুধিলে, এতিয়া কোৱা কোনজোপা গছ বেছি ডাঙৰ হৈছে? তুমি কোৱা মতে ঘৰৰ ভিতৰৰ জোপা নে বাহিৰত ৰোৱা এইজোপা? কমল আচৰিত হ'ল আৰু সুধিলে, কিন্তু ককা এয়া কেনেকৈ সম্ভৱ হ'ল? ঘৰৰ বাহিৰত ৰোপণ কৰা গছজোপা বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল, তেন্তে এই গছজোপা ইমান ডাঙৰ কেনেকৈ হ'ব পালে? আনহাতে ঘৰৰ ভিতৰৰ গছজোপা কোনো সমস্যাৰ সন্মুখীন হ'ব নালাগিল যদিও গছজোপা ইমান ডাঙৰ কিয় হ'ব নোৱাৰিলে? ইয়াৰ পিছত ককাই হাঁহি হাঁহি ক'লে, তুমি ঠিকেই কৈছা যে বাহিৰৰ গছজোপা বহুত সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল আৰু বিভিন্ন সমস্যাৰ পৰা নিজক বচাই ৰাখিবলৈ যেতিয়া গছজোপাই সংগ্ৰাম কৰি আছিল তেতিয়া সি নিজৰ শিপাবোৰ মাটিৰ বহুত দলৈকে আৰু বহুত দূৰলৈকে বিয়পাই লৈ গৈছিল, কাৰণ বাহিৰত তেওঁ নিজৰ শিপা বিস্তাৰ কৰাৰ স্বাধীনতা পাইছিল আৰু এজোপা গছৰ শিপা যিমান শক্তিশালী হ'ব গছজোপাও সিমানেই বেছি মজবুত হ'ব। এই সমস্যাবোৰৰ সৈতে মোকাবিলা কৰাৰ কাৰণে গছজোপা আৰু অধিক শক্তিশালী হৈ উঠিছে। আজি এই গছজোপা ইমানেই শক্তিশালী হৈ পৰিছে যে সৰু ডাঙৰ ধুমুহাই এই গছজোপাৰ একো ক্ষতি কৰিব নোৱাৰে, নে কোনো বনৰীয়া জন্তুৱে আক্ৰমণ কৰি নষ্ট কৰিব পাৰে। আনহাতে আমি ঘৰৰ ভিতৰত ৰোপণ কৰা গছজোপা এতিয়াও সৰু আৰু দুৰ্বল, কাৰণ এই গছজোপা ৰ'দ বৰষুণ ধুমুহাৰ সৈতে মোকাবিলা কৰিবলগীয়া হোৱা নাই। ইয়াৰ বাহিৰেও সেই গছজোপাৰ শিপাই ইচ্ছামতে সম্প্ৰসাৰণ কৰাৰ স্বাধীনতাও নাপালে। তাৰ পিছত ককায়ে কমলৰ ফালে চাই ক'লে, সদায় এটা কথা মনত ৰাখিবা, যেতিয়ালৈকে তুমি জীৱনত সংগ্ৰাম নকৰা, যেতিয়ালৈকে তুমি কঠিন পৰিস্থিতিৰ মাজেৰে নিজক বচাই লৈ যাব নোৱাৰা, তেতিয়ালৈকে তুমি তোমাৰ জীৱনত সফলতা লাভ কৰিব নোৱাৰা। যদি তুমি আৰামদায়ক ৰাস্তা বাছি লোৱা তেন্তে তুমি তোমাৰ জীৱনত যিমান সফল হ'ব লাগিছিল সিমান সফল নহবা, আৰু যদি তুমি জীৱনৰ সংঘাত আৰু কঠিন পৰিস্থিতিৰ মাজেৰে পাৰ হ'বলৈ সাজু আছা তেন্তে তোমাৰ বাবে কোনো লক্ষ্য অসম্ভৱ নহয়। সেয়েহে সমস্যাক কেতিয়াও বাধা হিচাপে নাভাবিবা, বৰঞ্চ ইয়াক সফলতাৰ দিশত আগবাঢ়ি যোৱাৰ সুযোগ হিচাপেহে লোৱা। ইয়াৰ পিছত কমলে মূৰ দাঙি গছজোপাৰ ফালে চিন্তা কৰি চালে আৰু ককাৰ কথাবোৰ কমলৰ মনত প্ৰতিফলিত হ'বলৈ ধৰিলে। আমি আমাৰ জীৱনত যিবোৰ বাধাক শত্ৰু বুলি গণ্য কৰোঁ সেইবোৰ বাধাই আমাক আমাৰ জীৱনত বহুত শক্তিশালী আৰু সফল কৰি তোলে। যদি আমি আমাৰ জীৱনলৈ চাওঁ তেন্তে আমি দেখিম যে কেতিয়াবা আমি কঠিন পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয় আৰু বহু সময়ত এই পৰিস্থিতিৰ সন্মুখীন হৈ আমি নিৰুৎসাহিত হওঁ, ভাঙি পৰোঁ আৰু আগুৱাই যোৱাৰ ক্ষমতা হেৰুৱাই পেলাওঁ। কিন্তু এই 2জোপা গছৰ কাহিনীয়ে আমাক শিকায় যে কোনো কঠিন পৰিস্থিতিৰ প্ৰতি কেতিয়াও ভয় কৰিব নালাগে। এই সময়খিনি শিকিবলৈ আৰু জীৱনত আগবাঢ়ি যাবলৈ সুযোগ হিচাপেহে ল'ব লাগে। যিহেতু বাহিৰৰ গছজোপাই সকলো প্ৰাকৃতিক সমস্যাৰ সৈতে মোকাবিলা কৰিবলগীয়া হ'ল, গতিকে গছজোপাই ডালবোৰ ডাঙৰ কৰি ডালবোৰ মেলিবলৈও স্বাধীনতা লাভ কৰিলে আৰু ইয়াৰ বাবেই গছজোপা এক শক্তিশালী আৰু বিশাল বৃক্ষত পৰিণত হৈছে। আনহাতে ঘৰৰ ভিতৰত ৰোপণ কৰা গছজোপা কোনো প্ৰাকৃতিক সমস্যাৰ সৈতে মোকাবিলা কৰিব নালাগিল আৰু সেয়েহে গছজোপা সৰু আৰু দুৰ্বল হৈয়েই থাকিল।
থাকিল ইয়াৰ পৰা আমি শিকিব পাৰো যে আমি জীৱনত যিমানেই কঠিন পৰিস্থিতিৰ সন্মুখীন হওঁ সিমানেই সফলতাৰ পথ আমাৰ বাবে সহজ হৈ পৰে ই আমাক ৰিস্ক ল'বলৈ আৰু আমাৰ কমফৰ্ট জোনৰ পৰা ওলাই আহিবলৈ শিকায় কঠিন পৰিস্থিতিৰ সন্মুখীন হলে ভয় নকৰিব ইয়াৰ ভিতৰত আমাৰ শিকিবলৈ আৰু শক্তিশালী হোৱাৰ বহু সুযোগ নিহিত হৈ থাকে ই আমাৰ আত্মবিশ্বাসো বৃদ্ধি কৰে যিটো সফলতাৰ বাবে অতি প্ৰয়োজনীয় নিঃসন্দেহে সকলো সমস্যাৰ সন্মুখীন হৈ জয়ী হোৱাটো সহজ নহয় বহুত সময়ত এনেকুৱাও হ'ব যেতিয়া আমি পৰাজিত আৰু হতাশ অনুভৱ কৰিম কিন্তু তেতিয়া মনত ৰাখিব এইটো এটা সাময়িক বিফলতাহে যদি আমি ইয়াৰ পৰা শিকি আগবাঢ়ি যাওঁ তেন্তে অৱশেষত আমি আমাৰ সন্মুখত অহা যিকোনো সমস্যাৰ সৈতে মোকাবিলা কৰাত সফল হ'ম আৰু সেইবাবে ভৱিষ্যত যেতিয়াই আপুনি আপোনাৰ জীৱনত কোনো সমস্যাৰ সন্মুখীন হ'ব বা কঠিন পৰিস্থিতিৰ মাজেৰে পাৰ হ'ব তেতিয়া হাৰ নামানিব আৰু সেই পৰিস্থিতিৰ পৰা শিক্ষা লৈ সুযোগ হিচাপে ব্যৱহাৰ কৰি আগবাঢ়ি যাব আৰু সদায় মনত ৰাখিব যে আপুনি সন্মুখীন হোৱা কঠিন পৰিস্থিতিয়ে ভৱিষ্যতে আপোনাক শক্তিশালী আৰু সফলহে কৰি তুলিব আশা কৰোঁ আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকে বহু কথাই শিকিব পাৰিছে আৰু ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টোক লাইক আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় অসম